নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম উল্কা আৰু গ্ৰহাণুৰ বিষয়ে। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। উল্কা আৰু গ্ৰহাণুসমূহৰ কথা জনাৰ আগতে আমি আমাৰ পৃথিৱীখন লগতে সৌৰজগতখনৰ কথা জনাৰ দৰকাৰ। আমাৰ সৌৰজগতখনত পৃথিৱীখনৰ লগতে মুঠ 8টা গ্ৰহে সূৰ্যটোক চাৰিওফালে ঘূৰি আছে, সূৰ্যটোক মাজতে ৰাখি চাৰিওফালে ঘূৰি আছে। কিন্তু এইবোৰৰ উপৰিও মহাকাশখনত এনে বহু সৰু ডাঙৰ বস্তু আছে যিবোৰ আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ। ইয়াৰ ভিতৰত আমি দেখিবলৈ পাওঁ গ্ৰহাণু, উল্কা, ধূমকেতু আদিবোৰ। আৰু এই ভিডিঅ'টোত আমি বিশেষকৈ জানিবলৈ চেষ্টা কৰিম উল্কা আৰু গ্ৰহাণুৰ বিষয়ে। উল্কা আৰু গ্ৰহাণুৰ মাজত পাৰ্থক্য কি, আৰু 29 এপ্ৰিলত যিটো বস্তু আমাৰ পৃথিৱীখনক খুন্দা মৰাৰ কথা আছিল সেইটো উল্কা নে গ্ৰহাণু, এই সকলোবোৰ জানিম। তাৰ আগতে গ্ৰহাণুবোৰৰ কথা জানিম। গ্ৰহাণুবোৰ হৈছে গ্ৰহৰে একো অংশ, যিহেতু ইয়াৰ নামৰ পৰাই গম পোৱা যায় যিহেতু গ্ৰহাণু, গতিকে গ্ৰহৰ পৰাই ইহঁতি উৎপত্তি হৈছে। অৰ্থাৎ যেতিয়া বিশ্বব্ৰহ্মাণ্ডখনৰ উৎপত্তি হৈছিলে তেতিয়া এই গ্ৰহাণুসমূহ থাকি গৈছিল। অৰ্থাৎ যিবোৰ টুকুৰা লগ লাগি, যিবোৰ শিল লগ লাগি পেলাই পৃথিৱীখন হৈছিলে, বাকী অন্য গ্ৰহবোৰ হৈছিলে, কিন্তু যিবোৰ থাকি গৈছিলে, অৱশিষ্ট অংশ হিচাপে থাকি গৈছিলে, সেইবোৰ থাকি গ'ল আৰু সিহঁতক আমি গ্ৰহাণু বুলি কওঁ। আৰু এই গ্ৰহাণুবোৰ বিশেষকৈ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখিবলৈ পোৱা যায়। মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত ইহঁতক বেছিকৈ দেখোঁ। অৰ্থাৎ যেনেকৈ গ্ৰহবোৰে সূৰ্যক চাৰিওফালে ঘূৰি থাকে এক নিৰ্দিষ্ট বাটেৰে, ঠিক তেনেদৰে গ্ৰহাণুবোৰেও সূৰ্যক চাৰিওফালে ঘূৰি থাকে এক নিৰ্দিষ্ট বাটেৰে। কিন্তু কেতিয়াবা কি হয়, এই গ্ৰহাণুবোৰ নিজৰ বাটৰ পৰা আহি অন্য গ্ৰহৰ বাটত থিয় দিয়েহি। অৰ্থাৎ সিহঁতে নিজৰ বাটটো এৰি আহি অন্য গ্ৰহৰ বাটত আহি থিয় দিয়ে। তেনে সময়ত কি হয়, গ্ৰহ আৰু গ্ৰহাণুটোৰ মাজত যথেষ্ট সংঘাতৰ সৃষ্টি হয়, অৰ্থাৎ এক বৃহৎ আকাৰৰ খুন্দাৰ সৃষ্টি হয়। তাৰ ফলত গ্ৰহটোৰ ধ্বংস হয়, অৰ্থাৎ গ্ৰহটোৰ এক বিশেষ অংশৰ হয়তো নাইকিয়াও হৈ যাব পাৰে। ঠিক ইয়াৰ ফলতেই আজিৰ পৰা প্ৰায় বহু বিলিয়ন বছৰ আগতে পৃথিৱীখনৰ পৰা সমগ্ৰ জীৱকুলৰ বিলুপ্তি ঘটিছিল, যাৰ ফলত বিশাল আকাৰৰ ডাইনছৰবোৰো পৃথিৱীৰ পৰা নোহোৱা হৈছিল বুলি বিশ্বাস কৰে। এতিয়া আমি জানো আহক উল্কাৰ বিষয়ে। উল্কাবোৰ হৈছে গ্ৰহাণুবোৰতকৈ আকাৰত যথেষ্ট সৰু, আৰু গ্ৰহাণুবোৰৰ দৰে উল্কাবোৰে নিৰ্দিষ্ট বাটেৰে সূৰ্যক প্ৰদক্ষিণ কৰি নাথাকে। অৰ্থাৎ উল্কাবোৰ য'তে ত'তে ঘূৰি ফুৰে, ইহঁতৰ নিজৰ বাট নাই। অৰ্থাৎ যেনেকৈ গ্ৰহাণুবোৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, তেনেকৈ উল্কাবোৰে ইয়াৰ নিৰ্দিষ্ট বাটত ঘূৰি থাকিবলৈ ইয়াৰ কোনো নিৰ্দিষ্ট বাট নাই। সেয়েহে উল্কাবোৰ যেনি তেনি যোৱা দেখা যায়। আৰু উল্কাবোৰ যেতিয়া কোনো গ্ৰহৰ ওচৰলৈ যেতিয়া চাপি আহে বা গ্ৰহৰ বায়ুমণ্ডলৰ ভিতৰলৈ যেতিয়া সোমাই আহে, কি হয়, বায়ুমণ্ডলৰ লগত যিহেতু ইহঁতৰ আকাৰটো যথেষ্ট সৰু, গতিকে বায়ুমণ্ডলৰ লগত ঘৰ্ষণৰ ফলত ইহঁত জ্বলি ওপৰতে নাইকিয়া হৈ যায়। অৰ্থাৎ উল্কাবোৰ যেতিয়া পৃথিৱীলৈ সোমাই আহে তেতিয়া ওপৰতে জ্বলি নাইকিয়া হৈ যায়। আৰু এনেধৰণৰ বহুত উল্কা আছে যিবোৰ প্ৰায়ে পৃথিৱীৰ ভিতৰলৈ সোমাই আহে, কিন্তু পৃথিৱীৰ মধ্যাকৰ্ষণ, পৃথিৱীৰ যি বায়ুমণ্ডল আছে, বায়ুমণ্ডলৰ লগত ঘৰ্ষণৰ ফলত সিহঁতি পৃথিৱীৰ পৃষ্ঠ আহি নাপায়হি। অৰ্থাৎ আমাক আহি পেলাই খুন্দা মাৰিবলৈ নাপায়হি, সিহঁতি আগতীয়াকৈ ওপৰতে জ্বলি পেলাই নাইকিয়া হৈ যায়। আৰু তেতিয়া কি হয়, ইহঁতক আমি ওপৰত এটা জ্বলি থকা কিবা বস্তু পটককৈ যোৱা নিচিনা দেখোঁ, আৰু তাকে আমি কি বুলি কওঁ, তাক আমি কওঁ পপীয়া তৰা বুলি। হয়, কেতিয়াবা আকাশত আমি কিবা এটা তৰা ভাঙি পটককৈ পৰা নিচিনা যি দেখোঁ, সেই ভাঙি পৰা তৰাটোকে আমি পপীয়া তৰা বুলি কওঁ। আৰু সেই পপীয়া তৰাটো এই উল্কা পিণ্ডসমূহৰ দহনৰ ফলত যি জুইৰ নিচিনা সৃষ্টি হয় তাৰ পৰা আমি দেখা পাওঁ। এইখিনিতে ক'ব লাগিব যে এই উল্কাসমূহ আচলতে ধূমকেতুৰ অংশ বিশেষ। এতিয়া জানো আহক ধূমকেতুৰ বিষয়ে। ধূমকেতু কি? গতিকে ধূমকেতুবোৰো হৈছে সূৰ্যৰ চাৰিওফালে ঘূৰি থকা কিছুমান ডাঙৰ বিশাল মহাজাগতিক বস্তু, কিন্তু ইহঁতৰ ৰাস্তাটো গ্ৰহবোৰৰ তুলনাত বহুত ডাঙৰ। অৰ্থাৎ গ্ৰহবোৰ ঘূৰিবলৈ, সূৰ্যটোৰ চাৰিওফালে ঘূৰিবলৈ যিটো বাট আছে সেই বাটটোতকৈ ধূমকেতুবোৰ ঘূৰিবলৈ যিটো বাট আছে সেইটো বহুত ডাঙৰ। অৰ্থাৎ ধূমকেতুবোৰ গ্ৰহবোৰৰ নিচিনাকৈ সূৰ্যটোৰ চাৰিওফালে ঘূৰি ফুৰা দেখা পাওঁ। আৰু যিহেতু ইহঁতৰ বাটটো বহুত ডাঙৰ, অৰ্থাৎ ইহঁত ডাঙৰ বাটেৰে ঘূৰি থাকে, সিহঁতক সেইকাৰণে বহুত বছৰৰ পিছতহে আমি দেখা পাওঁ। তেনেকুৱা এটা বিখ্যাত ধূমকেতু হৈছে হেলিৰ ধূমকেতু, যিটোক প্ৰায় আমি ৭৫ বছৰৰ মূৰে মূৰে দেখা পাওঁ।
75 বছৰ লাগে ইয়াক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ। আৰু যেতিয়া এই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰে আৰু যেতিয়া আমাৰ ওচৰ পাহি পৃথিৱীৰ ওচৰ পাবলৈ আকৌ 75 বছৰৰ মূৰে মূৰেহে আমি ইয়াক দেখিবলৈ পাওঁ। আৰু এনেধৰণৰ ধূমকেতুবোৰ যেতিয়া সূৰ্যৰ ওচৰ চাপে সূৰ্যৰ তাপৰ ফলত ইহঁতো জ্বলিবলৈ সৃষ্টি কৰে। আৰু সেয়ে প্ৰায় ধূমকেতুবোৰ দেখিবলৈ এপাত নেগুৰ থকা জ্বলি থকা নেগুৰৰ নিচিনা এটা বস্তুৰ নিচিনা দেখে। গতিকে যিটো কিবা এটা বস্তু জ্বলি যেতিয়া গৈ থাকে আৰু পিছফালে জুই ওলাই গৈ থকা তেনেকুৱা এটা নিচিনা বস্তুৰ নিচিনাকৈ দেখা যায়। গতিকে সেইটোৱে হৈছে ধূমকেতু। আৰু 29 এপ্ৰিলত যিটো বস্তুৱে পৃথিৱীক খুন্দা মৰাৰ কথা আছিল সেইটো বস্তু আছিলে এটা গ্ৰহাণু। আৰু 29 এপ্ৰিলত যিটো বস্তুৱে পৃথিৱীখনক খুন্দা মাৰিব বুলি যিটো বাতৰি ওলাইছিল সেই বাতৰিটো আচলতে ভুৱা। কিয়নো সেই বাতৰিটোত কৈছিলে যে এটা গ্ৰহাণুৱে আহি পেলাই আমাৰ পৃথিৱীখনক খুন্দা মাৰিব। কিন্তু নাছাৰ মতে যি আকাশৰ বিভিন্ন গ্ৰহ নক্ষত্ৰৰ ওপৰত যিহেতু ৰিচাৰ্চ কৰি থাকে তেওঁলোকৰ মতে যে কোনো ধৰণৰ এনেকুৱা গ্ৰহাণুৱে আমাৰ পৃথিৱীখনক খুন্দা নেমাৰে। আৰু যদিও মাৰিবলগীয়া আছে ইয়াৰ আজিৰ পৰা প্ৰায় বহুত বছৰ লাখ বছৰৰ পিছতহে তেনেকুৱা কোনোবা ধূমকেতু হয়তো বা তেনেকুৱা কোনো গ্ৰহাণুৱে আহি পেলাই খুন্দা মাৰিব। কিন্তু 29 এপ্ৰিলত হয় যে এটা গ্ৰহাণু আমাৰ পৃথিৱীৰ খুব ওচৰেদিয়ে যাব কিন্তু ই আমাৰ পৃথিৱীখনক আহি পেলাই খুন্দা নামাৰে। অৰ্থাৎ আপোনালোকে ভয় কৰাৰ কোনো কাৰণ নাই। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ন'টিফিকেশ্যন বেলটো বজাই ৰাখিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আগলৈকে পাই থাকে।